গুড মৰ্ণিং। মই ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। জাষ্ট ডিলাৰ পাইছোঁহিহে, ৰাতিপুৱাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। মই একদম ডিলাৰৰ পিছফালে আছোঁ। চব এইবিলাক চব স্কেপ গাড়ী, এইবিলাক বহুত দিন হ'ল, 4-5 বছৰ হৈ গ'ল। এইখন ময়ে কাটিছিলোঁ 2021 চনত। এতিয়া গাড়ী পৰি আছে, এইবিলাক দেখিছে। এইবিলাক আৰু আপোনাৰ নবনে, এইবিলাক স্কেপত গুচি গ'ল। এইফালে আমাৰ ৱাশ্বিং চেণ্টাৰটো আছে, চাই লওক। এইবিলাক স্কেপ গাড়ীবিলাক। অ' এতিয়া আহিলে, কেতিয়া আহিল? আমাৰ হেৰিটো দেখাম, ডিলাৰৰ বিউটি পাৰ্লাৰ। আমি বিউটি পাৰ্লাৰ বুলি কৈছোঁ, অদ্ভুত বস্তু চাই লওক। বিউটি পাৰ্লাৰ বুলি ক'লে অদ্ভুত হৈ যায়। আচলতে এইটো নাম হেৰি হিট চেম্বাৰ, পেইণ্ট বুথ। ইয়াতে আমাৰ পেইণ্ট হয়, চাই লওক। ইয়াতে কমপ্লিট পেইণ্ট হয় দেই। এইটো ডাষ্ট প্ৰুফ হয়, পেইণ্ট বুথ। সেইটো হিট চেম্বাৰ। এটা গাড়ী চব পেইণ্টিঙৰ কাৰণে ৰখি আছে, এতিয়া পেইণ্টিং হ'ব। বাকী এইবিলাক কম্প্ৰেচাৰবিলাক, পেনেলবিলাক পেইণ্টিং হ'ব। গাড়ী চব পেইণ্টিঙৰ কাৰণে ৰখি আছে, এতিয়া পেইণ্টিং হ'ব। বাকী এইবিলাক কম্প্ৰেচাৰবিলাক, পেনেলবিলাক পেইণ্টিং হ'ব। আৰু এইফালে এখন দুৱাৰ আছে, এইখন আপোনাৰ লক হৈ আছে। ইফালে ফ্ৰণ্টৰ দুৱাৰেদি মই সোমাই পালে দেখাম ভিতৰৰ হেৰিটো। এইফালে সোমাই আহিলোঁ, এইটো বেকৰ দৰজা। এইবিলাক আমাৰ পেইণ্টিং ছেকশ্যন চব। এইবিলাক গাড়ীবিলাক পেইণ্টিং হয় এইখন জেগা। আৰু ইয়াত নতুন পেনেলবিলাক মাৰি পেলাই আপোনাৰ ইয়াত থৈ দিয়ে, যাতে এই পলিথিনখন দেখিছেনে, যাতে ধূলিবিলাক ভিতৰলৈ নাহে। এইবিলাক চব পেইণ্টিং মাৰি থৈ দিছে শুকোৱাৰ পিছত, যাতে ইয়াত বেয়া নহয়। পেনেলবিলাক থৈ দিছে, এইখন গাড়ী পেইণ্ট হৈ আছে চব। আজি মই এইবিলাক পেনেল ফিট কৰিবলৈ ৱেগনাৰখনত। এইবিলাক মোৰ পেনেল মাৰি থোৱা আছে, চাই থাকক ভিডিঅ'টো। মই এইটো তলৰ গ্ৰাউণ্ড ফ্ল'ৰতে মই কাম কৰোঁ। এইবিলাক আজি এখন ফিটিং কৰিম মই। এইটো গ্ৰাউণ্ড ফ্ল'ৰ। উদ্দীপ আহিছে আমাৰ। মৰ্ণিং। মৰ্ণিং দেই। এইটো আমাৰ পেইণ্টিং বুথ দেই। এইটো পেইণ্ট ইয়াত মিক্সাৰ হয়। এইটো অফিচ। আহিলে গাড়ী যদি আছে আপুনি ইয়াতে হেৰি কৰিব, আহি পেলাই ইয়াত আমাৰ এডভাইজাৰ চুপাৰভাইজাৰ থাকে। এই গাড়ীখন চাওক কিমান ডেমেজ হৈছে, গাড়ী তলত মাৰি দিছেগৈ, বহুত ডেমেজ হৈ গৈছে এখন গাড়ী। তথাপিতো মানুহ একো নহ'লে, চাওক কিমান ডেমেজ, কমপ্লিট ভাগি গৈছে। এইটো আমাৰ লিফ্ট, এইটো ওপৰলৈ গাড়ী নিয়া হয়। আৰু এইফালে ওপৰ মই ফাৰ্ষ্ট ফ্ল'ৰটো দেখাম আপোনালোকক, ব'লক। ফাৰ্ষ্ট ফ্ল'ৰত আপোনাৰ যথেষ্ট গাড়ী আছে চাগে দেই, বহুত দিন অহা নাই। এইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰটো। এইফালে গাড়ী উঠি আহে, এইফালে তলৰ পৰা চুইচ টিপি দিয়ে, লিফ্টটোত গাড়ী উঠাই দিয়ে, এইফালে গুচি আহে। এইবিলাক গাড়ীবিলাক চাই যথেষ্ট আছে ইয়াত গাড়ী। ইয়াতো 10-12জন মানুহে কাম কৰে আপোনাৰ। যথেষ্ট কাম হৈ থাকে আমাৰ ইয়াত। আপোনালোকৰ যদি ডেণ্টিং পেইণ্টিং কিবা এক্সিডেণ্ট গাড়ী আছে, আহিব পাৰে বডি শ্বপ। ভাল কামেই হয় কমপ্লিট। আৰু আপোনাৰ পেইণ্টিংটো ভাল হয়, কাৰণ হিট চেম্বাৰ আছে। ফিনিচিং পাব আপুনি ইয়াত, কোম্পেনী হয় যেতিয়া এইটো। আৰু ইয়াত চবেই এক্সপাৰ্ট আছে আমাৰ, চব ডেণ্টাৰ পেইণ্টাৰ। আহিব পাৰে, কাম ফিনিচিং পাব। এইবিলাক গাড়ী কিছুমান কাম চলি আছে, এইবিলাক দেই কাম চলি আছে এইবিলাক। ইয়াত এজন ইণ্টাৰেষ্টিং মানুহ আছে, এণ্টাৰটেইনমেণ্ট কৰি থাকে পুৰা ডিলাৰত, পূৰ্ণদা বুলি কয়। মই এজনক আজি পাৰিলে মিলাই দিম। হঁহুৱাই থাকে গোটেই ডিলাৰটো, ভাল লাগে এজন মানুহ থাকিলে। এজন নাহিলে আপোনাৰ গোটেই ডিলাৰটো আমাৰ বডি শ্বপ নিজান হৈ থাকে। দেখাইছোঁ আজি আমাৰ কমপ্লিট বডি শ্বপটো, ক'ত কি হয়, কি কাম হয়। এইটো ৱেল্ডিং মেচিন, এইটো মিগ ৱেল্ডিং। এইটো ৱেল্ডিং মাৰৰ কাৰণে আমাৰ বডিবিলাকত মামৰ নাহে, চাই লওক। গেছ ৱেল্ডিং মাৰিলে হেৰি হয়, এইটো মিগ ৱেল্ডিং। ইয়াত কইল থাকে, ইলেক্ট্ৰিক হয়। যথেষ্ট দাম এইটো, সেইটো কাৰণে ইয়াত মেচিনবিলাক আমি এনেকৈ থৈ দিওঁ। চাই থাকক ভিডিঅ'টো। আজি মোৰ কামো আছে, ৱেগনাৰখন ফিটিং আছে, ফিটিং কৰিম। তাৰপিছত ভিডিঅ'টো চাই থাকিব আপোনালোকে, কি হয় কি নহয় দিনটো। এখন ৱেগনাৰকে ফিটিং কৰিম। একেবাৰে নতুন গাড়ী আছিলে, এক্সিডেণ্ট হ'ল ফ্ৰণ্ট চাইডটো। ৰেডিয়েটৰ কণ্ডেঞ্চাৰ, এপন মেম্বাৰবিলাক চব লগাই ৰেডি, গাড়ী ষ্টাৰ্ট হৈ গ'ল। এতিয়া পেনেলখিনি ফিট কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, পেনেল কেনেকৈ ফিট কৰি গাড়ীখন ৰেডি কৰোঁ।
আজি পিছবেলাটো কাম নাই, সেইটো কাৰণে গাড়ীতে বহি আছোঁ। আগবেলা কাম কৰিলোঁ, এইখন গাড়ী ফিটিং কৰিলোঁ, এতিয়া এইখন গাড়ী চাইডতে এখন গাড়ী বেজাতে বহি আছোঁ। এতিয়া যাম আৰু 6টা বাজিবই হ'ল। যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক এটা কৰি দিব, আৰু চেনেলটো যদি কোনোবাই নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। মই এক্সিডেণ্ট গাড়ী ৰিলেটেড গাড়ীবিলাক বনোৱা ভিডিঅ'বিলাকে দি থাকোঁ। আজি এনেই ব্লগ এটা দিলোঁ, চাবলগীয়া বুজিবলগীয়া বুলি একো নাই, ডিলাৰটোত কি কৰোঁ সেইটোকে দেখুৱালোঁ। ঠিক আছে তেতিয়াহ'লে থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।